বন্ধুসকল এয়া আজি আমি আহি উপস্থিত হৈছোঁ যি চামগুৰি সত্ৰ। এই চামগুৰি সত্ৰ মুখাৰ কথা আপোনালোকে জানে, মুখাৰ বিষয়ে গোটেই বিশ্বত খ্যাতি অৰ্জন কৰিছে আৰু বিশ্ববিখ্যাত হয় এই মুখাৰ কাৰণে। চামগুৰি সত্ৰ মুখা শিল্প আপোনালোকে দেখিছে, এয়া চাওক, ইয়াতে মুখা ভাস্কৰ্য স্থাপত্য কৰি থৈছে, মুখাৰ স্থাপত্য কৰি থৈছে আৰু এইফালে চাওক, এয়া ইয়াতো সুন্দৰ সুন্দৰকৈ মুখা স্থাপন কৰিছে। এয়া চাওক, আৰু এখেতলোকে এয়া বনায়ো আছে ধুনীয়াকৈ, ইয়াৰ কাম কৰি আছে। আৰু এই কোনোবা স্কুলৰ হয়তো ছাত্ৰ ছাত্ৰীসকল আহিছে ইয়াতে চাবলৈ মুখা চামগুৰি সত্ৰ। হয়, দেখিছে যথেষ্ট দৰ্শকৰ ভিৰ হৈছে। এয়া মুখা বনাই থকা হৈছে এখেতলোকে, দেখিছে। এয়া চাওক, নামটো কি আছিলে? নামটো মোৰ সোণমণি শইকীয়া। এয়া আমাৰ প্ৰভুৱে ক'ব মুখা শিল্পৰ বিষয়ে দুই এষাৰ ক'ব, কেনেকৈ দুইজনে বনাইছে। এখেতে বনাই আছে বৰ্তমান, বনাই আছে, কওকচোন। এয়া হ'ল আমাৰ চামগুৰি সত্ৰ। আৰু প্ৰথম কথা হ'ল মোৰ নাম প্ৰদীপ গোস্বামী। গতিকে মই এই মুখা শিকিলোঁ আমাৰ পিতৃগুৰু আমাৰ আটাইছৰ, আমাৰ পিতৃদেৱৰ নাম প্ৰয়াত সত্ৰাধিকাৰ সংগীত নাটক একাডেমী বঁটা বিজয়ী কোষকান্ত দেৱ গোস্বামী, সেই আটাইছৰ সন্তান আমি। গতিকে তেখেতে মুখাৰ লগত জড়িত হৈ 2003 চনত তেখেতে মুখাৰ ওপৰতেই সংগীত নাটক একাডেমী বঁটা, ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হ'ল। আৰু তাৰ ফলস্বৰূপে বিদেশী পৰ্যটকৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন লোক আহিছে ইয়াত মুখা চাবলৈ। লগতে আমিও এই মুখা কলাক সৰুৰে কালৰ পৰা দেখি আমিও তৈয়াৰ কৰিবৰ কাৰণে আমি আগ্ৰহী হ'লোঁ। আৰু বৰ্তমান অৱস্থাত আমি বনাই আছোঁ বাৰু। যিয়েই নহওক, মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি মুখা কলাই আমাৰ গুৰু নাতি পৰম্পৰা সূত্ৰে আমাৰ মাজুলী চামগুৰি সত্ৰৰ এই মুখা কলাক পৰম্পৰাগতভাৱে জীয়াই ৰখাৰ যি এটা পৰিকল্পনা আৰু তাৰে প্ৰচেষ্টা আমি হাতত লৈছোঁ যে আমিও সেই মুখা কলাৰ লগত জড়িত হৈ মুখা তৈয়াৰ কৰিছোঁ। গতিকে আমাৰ সেই ভিতৰত দেখা পাব মুখা। গতিকে কেনেধৰণে আমি তৈয়াৰ কৰি অভিনয় শৈলীৰ কাৰণে আমি প্ৰয়োজনীয় কৰি তুলিছোঁ। গতিকে তেনেধৰণে আমাৰ মুখাই ৰাসোৎসৱতো মুখা ব্যৱহাৰ হয়। গতিকে সেই তাত ব্যৱহাৰ হোৱাৰ উপৰিও আমাৰ বিভিন্ন ঠাইত ইয়াৰ কলা সংস্কৃতি অনুষ্ঠান আয়োজন কৰিলে তাত আমিও এই মুখা কলাৰে ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণে আমি সুবিধা পাইছোঁ। আৰু আমি তেনেধৰণে দিল্লীলৈ যোৱাৰ এটা আমাৰ পৰিকল্পনা হৈ আছে বৰ্তমান অৱস্থাত। আৰু যিকোনো অনুষ্ঠান হ'লে তাতো প্ৰদৰ্শনী হিচাপে তালৈ প্ৰদৰ্শনী হয়, আমাৰ কৰ্মশালা হয়, আৰু লগতে মুখা ভাওনা হয়। হয়, প্ৰভুৱে ক'লে আপোনালোকক, আৰু আমি ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাম। আৰু ব'লক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। এয়া বন্ধুসকল, এই মেটেকাৰ বনাইছে প্ৰভুৱে। এইখিনি মেটেকাৰৰ হয়, বেগ, খৰাহী, ভণ্টি বেগ, কিবা কিবি যথেষ্ট। এইটো মহুৰা খৰাহী নেকি? জাতৰ মহুৰা কাঠি থোৱা, কলম থ'ব পৰা মহুৰা কাঠি থয় কিছুমানে, তাত বোৱা মানুহে। এইবিলাক বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছে। আৰু মুখাৰ কথাটো আৰু চামগুৰি সত্ৰৰ বিষয়ে সকলোৱে জ্ঞাত, সকলোৱে জানেই। এয়া ৰাৱণৰ মুখা দেখিছে ওপৰত, ৰাৱণৰ মুখা। আৰু এয়া নৰসিংহ অৱতাৰ প্ৰভু। আৰু আমাৰ এই প্ৰভুৱে দুআষাৰ ক'ব আৰু। নিশ্চয় কৈ দিম। হয়, এই সৃষ্টিৰাজি আপোনালোকৰ হয় 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 হয়
আমাৰ হ'ল এয়া চামগুৰি সত্ৰ এখন। আমাৰ এই চামগুৰি সত্ৰখন হ'ল 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধ্বজ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। সেই চক্ৰপাণি আতাৰ ওচৰতে ৰজা চক্ৰধ্বজ সিংহই শৰণ লৈ সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ আকাৰৰ চামগছ আছিলে, সেই চামগছজোপাৰ তলতে সত্ৰখিনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্নযাত্ৰাৰ ভাওনা যোগেদি মুখাকলাটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া 2000 চনত তেওঁ সংগীত নাটক একাডেমীৰ অধ্যক্ষ হ'ল, তেতিয়া মুখা শিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে। আৰু সেই সৌভাগ্যতে আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিলে। মোৰ পিতৃৰ নাম কুশকান্তদেৱ গোস্বামী। তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে। 13 চনত পালে প্ৰণৱ বৰুৱা শিল্পী বঁটা। তেতিয়াৰ পৰাই মুখা শিল্পটো বিখ্যাত হ'ল। আৰু এয়া আমাৰ পিতৃ, এইজন হ'ল মোৰ পিতৃ, দেখিনে এইজন মোৰ পিতৃ। আৰু এইটো তাম্ৰপত্ৰ, এইখন সংগীত নাটক একাডেমীতে তেতিয়া আব্দুল কালামৰ পৰা বঁটা গ্ৰহণ কৰিছে। এটা সৌভাগ্য হৈছিলে, বাজপেয়ী গুৰু আপুনি উপহাৰ দি থৈ গৈছে। তাৰপিছত 13 চনত প্ৰণৱ বৰুৱা শিল্পী বঁটা পালে। সেই তেতিয়াৰ পৰা এটা বিশ্বৰ সোঁত বৈছে মাজুলী মুখা শিল্প চাবলৈ। আৰু আমাৰ মুখা আমি বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ, কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, গৰু গোবৰৰ চেহেৰা বনাওঁ, আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত ৰং। 5টা পৰ্যায় হয় এটা মুখা বনাবলৈ গ'লে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লুটুকাই মুখা আৰু মুখ মুখা। আৰু এই মুখা সম্পূৰ্ণ ৰাসত আৰু বিভিন্ন ভাওনা আছে, যেনে সীতাহৰণ বালিবৰা বনবত, দশ অৱতাৰ, শ্ৰীকৃষ্ণ কলংক মোচন, এইবিলাকত মুখা ব্যৱহাৰ হয়। বিশ্বৰ দৰবাৰতো বিখ্যাত বৰ্তমান সেই 3 চনৰ পৰা এটা বিখ্যাত হৈ গ'ল। আৰু তেতিয়াৰ পৰাই বিশ্বৰ লোক আহিবলৈ ল'লে আৰু বিশ্বৰ পৰ্যটকসকল আহে ইয়াতে মুখা শিল্প চায়। আৰু তেওঁলোকে কিছু মুখা তেওঁলোকে ইয়াৰ পৰা ক্ৰয় কৰি লৈ যায় তেওঁলোকে ঘৰত সজাবলৈ। আৰু ইয়াত মুখা ক্ৰয় কৰিম বুলি ভাবিলে কৰিব পাৰিব নিশ্চয় ঘৰত সজাব পাৰিব। মোৰ ফোন নম্বৰ আছে 8472872321। এইটোত যদি আপোনালোকে ফোন কৰে তেতিয়া আমি হয় কুৰিয়াত দিম, নহ'লে পোষ্ট অফিচত আমি ঘৰত মোৰ ফোন নম্বৰটো দি দিম তলত। হয় নিশ্চয়, ঠিকেই। এতিয়া আৰু এই সৃষ্টিৰাজি আপোনালোকৰ নিজৰ নে? ইয়াত নিজৰ মানে আমাৰ এইটো পৰম্পৰা যে পিতৃ পিতামহসকলে বহুত কষ্টৰ মাজত জীয়াই ৰাখিলে। আজিহে এইটো পৰ্যায় পাইছে, আগতেতো এইটো সুবিধা থাকিলেহেঁতেন। আমাৰ পিতৃ পিতামহক বহুত কৰিব পাৰিলেহেঁতেন, কিন্তু বহুত দুৰ্যোগ। আগতে গোটেই মানে বাৰিষা পানী, ছমাহে আমি ভালে থাকোঁ আগতে। এতিয়াহে মাজুলী আগৰ পৰিৱেশ নাই, এতিয়া পানীয়ে নাই মাজুলী, এনেকুৱা অৱস্থা। গতিকে আগৰ যিটো পৰিৱেশৰ মাজত এইটো জীয়াই ৰাখিলে, সেইটোৱে আমি মানে আচৰিত হওঁ। ইমান কষ্টৰ মাজত ৰাখিলে, সেইটোকে আমি সদায় পিতৃ পিতামহসকলক আমি স্মৰণ কৰোঁ। কাৰণ তেখেতসকলে আমাক এইটো দি থৈ নোযোৱা হ'লে আজি বিশ্বৰ লোক এনেকৈ আজি আমি পদধূলা নাপালোঁহেঁতেন। সেইটো সকলোৱে আজি পদধূলা দিছে, আমি আনন্দিত। সেইখিনি কৃতজ্ঞতা থাকিবই, নিশ্চয় থাকিব সকলোৰে প্ৰতি আমাৰ এয়া সদায় থাকিব। আৰু ঠিকে আছে, এয়া আমাৰ প্ৰভুৱে গোটেইখিনি কথা ক'লেই। আৰু ৰাসত বিশেষকৈ চাবলগীয়া হয় মাজুলী এই চামগুৰি সত্ৰৰ যি ৰাসত অঘাসুৰ, বগাসুৰ, বকাসুৰ ইত্যাদি মুখাসমূহ বনাই সজাই পৰাই তোলে। বাৰু সত্ৰৰ নামঘৰৰ বিষয়ে কওকচোন। নামঘৰৰ বিষয়ে ক'বলৈ গ'লে আমাৰ সত্ৰত চুদপাহং চলি থাকে। আমাৰ তাৰ কাৰণে আমাৰ সত্ৰাধিকাৰ আছে, ডেকা সত্ৰাধিকাৰ আছে, নাম লগোৱা পালধৰীয়া বিভিন্ন ধৰণৰ দায়িত্ব আছে, তেওঁলোকে পালন কৰি থাকে। আৰু ৰাসৰ সময়ত আমাৰ এইটো ৰাস আজি নহয়, ৰাস 150 বছৰীয়া ৰাস, 150 বছৰীয়া ৰাস। আমাৰ ঠাই অভাৱৰ কাৰণে আমি ইয়াতে পাতোঁ। আমাৰ ইয়াত ডাঙৰ মেলা হয়, আমাৰ ডাঙৰ মেলা এখন হয় ইয়াত। মাজুলীৰ ভিতৰত চামগুৰি সত্ৰৰ ৰাস বুলি ক'লে আৰু বিখ্যাত আৰু। গতিকে আপুনি যদি আহে তেতিয়া দেখিবলৈ পাব। ৰাসৰ কথা এই আমাৰ হেৰি আছে, পৰম্পৰাগত মুখা শিল্পী আছে। ইতিমধ্যে ডক্টৰ হেমচন্দ্ৰ গোস্বামী, তেওঁ একাডেমী বঁটা পাইছে, শিল্পী একাডেমী। তেখেতৰ হেৰিতে মুখা সৃষ্টি হৈ আছে ইয়াত। হয়, এয়া আমাৰ প্ৰভুৱে ক'লে আপোনালোকক। আৰু আমি এনেই সত্ৰৰ নামঘৰ কিছু বাহিৰৰ পৰাই অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। মৰম চেনেহ দি যাব। আমি এনেধৰণে মাজুলীত যিমান সত্ৰ আছে, যিমানখিনি চেষ্টা কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। এই ইয়াতে ৰাস অনুষ্ঠিত হয়, এই চামগুৰি সত্ৰৰ এই প্ৰাংগণতে। দেখিছে পৰিৱেশটো, ধুনীয়া এটা পৰিৱেশ। ব'লক আমি এতিয়া ভিডিঅ'টো ইমানতে সামৰোঁ। ধন্যবাদ।